Hello guys, पुन्हा एक नवीन व्हिडिओला माझ्या इथे आपल्याला खूप स्वागत जनालो या মই এতিয়া বাজিলে 5টা বাজিলে ব্লগটো এতিয়া ষ্টাৰ্ট কৰিছো আৰু এতিয়া মই বনাই আছো কাবুলী বুটৰ ঘুগুনি ইয়াতে মই আপোনালোকক দেখাবলৈ পাহৰিলো ইয়াতে তেল দিলো তেল যে গৰম হোৱাৰ পিছত আমি ইয়াত এড কৰিছো শুকান জলকীয়া দুটা তেজপাত আৰু পিয়াজ আৰু এটা বিলাহী আদা নহৰু পেষ্ট মছলাখিনি অলপ দেৰি ভাজি থাকিব লাগিব ইয়াতে আমি এড কৰিছোঁ আৰু মিট মছলা অলপ আৰু এড কৰিম এতিয়া আমি কাবুলী বুটখিনি বইল কৰি থৈছিলোঁ এয়া এতিয়া আমি এড কৰিম অলপকৈ দি দিছোঁ এইখিনি এনেকৈ ভাজি ল'ব লাগিব এতিয়া এইখিনি আগতে 4টামান হুইচেল দি বইল কৰি থৈছিলোঁ এতিয়া আমি বনাই ৰাখিব লৈছোঁ মছলাখিনিৰ লগত একেলগে মানে কাবুলী বুটটো পূৰা মিক্স কৰিব লাগিব তাৰপিছত টেষ্টটো হ'ব আৰু মিক্স কৰি ল'ব মানে ইয়াতে আমি নিমখ এড কৰা নাই তেলত সময়ত তেলত নিশ্চয় গম পাইছে বনাই আছে আৰু আজি যিহেতু বতৰটো বহুত ঠাণ্ডা সেইবাবে ঘুগুনি খাব ওলাইছোঁ আৰু ফলে টাইপৰে বতৰটো আজি অলপ ঠাণ্ডা যিহেতু কি কৰোঁ আৰু সেই ঘুগুনি বনাব ষ্টাৰ্ট কৰিছোঁ প্ৰায়খিনি অলপ ভাজি ভজা হৈ গৈছে ইয়াতে আমি এড কৰি দিম পানী আপুনি এনেকৈ চাই থাকক মাৰিলোঁ আটাখিনি আটা নহয় এতিয়া মইদা হয় মই পাৰিছোঁ আটা আপোনালোকৰ বাৰু ভালনে বিহু বুলি একো ব্লগ দিব পাৰে নাই আৰু ক'তো যোৱা নাই বহুত দিন হ'ল ব্লগ দিয়া নাই কি দিওঁ কি নিদিওঁকৈ এনেকৈ এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু বহুত দিন হ'ল আপোনালোকৰ মাজতে আহিব পৰা নাই ক্ষমা কৰিব ঠিক আছে এয়া মোৰ আঞ্জা হৈ আছে এটা আমি এড কৰিম চিকেন মছলা এৰি দিম
কৰিহে খাম যিহেতু গধূলি হৈছে আৰু দেৰিকৈতো ভাত বনাব লাগিব সেইকাৰণে অলপমান গধূলিকৈ কিবা খাই লওঁ হয়নে নহয় মোক দেখা পাইছেনে পিছে এয়া মই এতিয়া পুৰি বনোৱাৰ কাৰণে ৰেডি কৰি আছোঁ ধুনু কি কৰি আছা গা ধোৱা মানুহে কি কৰি আছে হাজবেণ্ডে ডিউটিৰ পৰা আহিলে আৰু এতিয়া ফ্ৰেছ হ'বৰ কাৰণে কৈ আছে মই তেওঁৰ কাৰণে ৰুটি বনাইছোঁ আমি কালি খাম বাৰু আপোনালোককো আমাৰ টিকলিটো খেলি আছে Mana polisi ada orang